হেল্ল' গাইজ CBK ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আসাম পুলিচ হওক বা SSCকে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত মেথছৰ মষ্ট ইম্পৰ্টেণ্ট ক্লাছ এটা লৈ আনিছোঁ আপোনালোকক প্ৰেক্টিছ কৰাবলৈ। বুজিছে, আপোনালোকে কিমান পঢ়িছে ইয়াতে গম পাই যাব। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন, গোটেইবোৰ কুৱেশ্যনে ইম্পৰ্টেণ্ট। ইয়াতে চাব আপোনালোকে, ইয়াতে সুধিছে কুৱেশ্যনটো, ফাৰ্ষ্ট কুৱেশ্যনটোলৈ মন কৰিব। দুটা সংখ্যাৰ দিয়া আছে দুটা সংখ্যা 3:4 হয়। যদি গসাউ 4 তেন্তে লসাগু কিমান? মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে চাই থৈ দিব ভালদৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন 100% এটা এক্সামত আহে। আৰু যদি এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আপোনালোকে মোক এক্সাম দি আহি কমেণ্ট কৰিব, বুজিছে, ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। গতিকে ইয়াতে আকৌ এবাৰ কুৱেশ্যনটো ধুনীয়াকৈ পঢ়ি লৈছোঁ। দুটা সংখ্যা দিয়া আছে 3:4। যদি ইয়াতে কি দিছে, গসাউ দিয়া আছে 4 তেন্তে লসাগু কিমান? গতিকে আপোনালোকে ইয়াতে কি কৰিব, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এটা সূত্ৰ ব্যৱহাৰ কৰিব ডাইৰেক্টলি লসাগু ওলোৱাৰ ক্ষেত্ৰত। বুজিছে, লসাগু ওলাব দিছে আমাক, আমি LCM ওলাব লাগে। গতিকে ইয়াতে কি কৰিব আপোনালোকে, এই সূত্ৰটো চাই লওক ভালদৰে। জাষ্ট সূত্ৰটো HCF, বুজিছেনে? যোনটো দিয়া থাকে সেইটো লিখিব, গসাউ HCF ইনটু A ইনটু B ইকুৱেল টু কিমান? LCM। যিহেতু আমাক লসাগু ওলাব দিছে, LCM। এইটো সাধাৰণ সূত্ৰ খালি গাইজ, এই সূত্ৰটোৰ পৰা এটা এনচাৰ ওলাই যাব এক লাইনত। চাব ইয়াতে আমাৰ HCF কিমান দি আছে 4, আমি HCF কিমান বহাম? HCF 4 বহাম। পূৰণ A মানে কোনটো? সেই প্ৰথম সংখ্যাটো অনুপাতত দিয়াটো। এই দুটা A আৰু Bটোত আমি কোনকেইটা বহাম আপোনালোকে চাব, 3 আৰু 4টো বহাম। গতিকে A প্ৰথমে দিয়া আছে 3 বহালোঁ, পূৰণ B দিয়া আছে, B ছেকেণ্ডত দিয়া আছে কিমান? 4 বহালোঁ। আমাক কি ওলাব দিছে? লসাগু LCM। গতিকে আমি লসাগুটো নাজানো, আমি ইয়াতে LCM লিখি থৈ দিম। বুজিছে? এতিয়া চাব আপোনালোকে, 4 আৰু 3 আৰু 4 যদি পূৰণ কৰোঁ, 4 গুণে 16, বুজিছে, 4 গুণে 16 আৰু 16 আৰু যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে 30 আৰু 4 3 গুণে, ইয়াতে 4 3 গুণে 12 আৰু 12 4 গুণে আমাৰ কিমান হৈ যাব? 12 4 গুণে আমাৰ 48। গতিকে আমি কিমান পালোঁ? 48 আৰু ইকুৱেলটো কিমান দিয়া আছে? LCM। গতিকে আমি কি পালোঁ? LCMটো 48 পালোঁ। গতিকে আপোনালোকে চিধাকৈ লৈ আনক, LCM ইকুৱেলটো কিমান? LCM ইকুৱেলটো লসাগু ইকুৱেলটো কিমান পালোঁ? 48। গতিকে এনচাৰ ওলাই গ'ল কিমান? 48। জাষ্ট 1 লাইন 2 লাইন 3 লাইন। আপোনালোকে এই সূত্ৰটো যদি জানিলে হয় তেনেহ'লে 3 লাইনে হ'লে হয় ইয়াৰ এনচাৰটো, বুজি পাইছে? বা আপোনালোকে ডাইৰেক্ট 4 এই প্ৰশ্নতে চাই কিনে আপোনালোকে এনচাৰ কৰি দিব পাৰিব। 4 আৰু 3 দেখিছে আপোনালোকে, 4 3 আৰু এই 4টো পূৰণ কৰি দিলে আমাৰ এনচাৰ ওলাই গৈছিলে। গতিকে আপোনালোকে কনচেপ্টবোৰ জানিব লাগে। গতিকে 3 4 আৰু আমি 4হে পূৰণ কৰিছোঁ। আমাৰ 3 আৰু 4 পূৰণ কৰিলে আমাৰ কিমান হয়? 48। গতিকে আমাৰ ডাইৰেক্টলি কুৱেশ্যনতে এনচাৰ ওলাই গ'লে হয় 48। গতিকে আমাৰ 48টো ৰাইট অপশ্যন নম্বৰ 1 দিয়া আছে। গতিকে ৰাইট এনচাৰ অপশ্যন নম্বৰ A। বুজি পাইছে? ধুনীয়াকৈ শিকাই দিছোঁ। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ 2টা বা 3টা কুৱেশ্যন চাওক, আপোনালোকে বুজি নাপালে কাটি দিব। তেনেহ'লে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। নেক্সট কুৱেশ্যনটোলৈ মন কৰিব, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে 2 নম্বৰ কুৱেশ্যনটো কি সুধিছে এবাৰ চাব আপোনালোকে। দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3। যদি লসাগু 54 তেন্তে এইবাৰ আকৌ কি ওলাব দিছে? সংখ্যা দুটাৰ যোগফল। কুৱেশ্যনটো ভালদৰে মন কৰিব। দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:3। যদি লসাগু কিমান দিছে? 54 তেন্তে আমাক কি ওলাব দিছে? সংখ্যা দুটাৰ যোগফল। গতিকে আপোনালোকে এনেকুৱা কুৱেশ্যন পালে এবাৰ ধুনীয়াকৈ কৰি দিছোঁ, মন দিব দেই গাইজ। চাওক ইয়াতে আগৰ সংখ্যাটো দিয়া আছিলে সংখ্যা, তাৰপিছতে কি দিয়া আছিলে? গসাও আমাক অনলি লসাগুটোহে ওলাব দিছে। ইয়াতে আকৌ দি দিছে সংখ্যা দুটা দি দিছে 2:3, কিন্তু ইয়াতে লসাগুহে দিছে, গসাও দিয়া নাই। গতিকে ইয়াতে গসাও দিয়া নাই, লসাগু দিছে আৰু সংখ্যা দুটাৰ যোগফল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনালোকে প্ৰথমতে গসাউটো ওলাই ল'ব লাগিব, তাৰপিছতহে আপোনালোকে এনচাৰটো ওলাব পাৰিব। বুজি পাইছে? প্ৰথমতে আপোনালোকে গসাউটো ওলাই ল'ব লাগিব। গতিকে গসাউ ওলাবলৈ হ'লে কি কৰিব লাগিব আপোনালোকে? চেম আগৰ নিয়মতে কৰক আপোনালোকে। গতিকে গসাউ ওলাই ল'ব লাগিব। HCF প্ৰথমতে HCF কি আছিলে সূত্ৰটো? ইনটু A ইনটু B ইকুৱেলটো কিমান আছিলে? LCM দিয়া আছিলে, বুজিছেনে? গতিকে সদায় সংখ্যা দুটাৰ যোগফল, সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটাৰ বিয়োগফল যদি ওলাব দিয়ে, আগতে গসাউটো 100% চিয়'ৰ আপোনালোকে গসাউটো ওলাই ল'ব লাগিব। গতিকে ইয়াতে গসাউ দিয়া নাই, গতিকে আমি গসাউ নাজানো। গতিকে HCFটো আমি HCFে থ'ম, HCF। তাৰপিছতে সংখ্যা দুটা আমি জানো, এটা হৈছে 2, এটা হৈছে 3। পূৰণ 2 পূৰণ 3 আৰু লসাগুটো আমি জানো, লসাগুটো কিমান দি আছে? 54। গতিকে আমি ইকুৱেল 54 লিখি দিম। ইয়ালৈকে বুজি পাইছে? ইকুৱেল কিমান দিছোঁ? 54। গতিকে আমি যদি এটা কাটাকাটি কৰি দিম, ভালদৰে চাব, মন কৰিব। আমি যদি কাটো তেনেহ'লে ইয়াতে ডাইৰেক্ট আৰু এক লাইন কৰি দিছোঁ গাইজ, বেয়া নাপাব।
HCF যেহেতু ধুনীয়াকৈ শিকিব লাগে 2 3 গুণে কিমান হৈ যাব HCF 2 3 গুণে কিমান হৈ যাব 6 2 3 গুণে কিমান হৈ যাব 6 ইকুৱেল টু 54 এনে আপোনালোকক বুজাবলৈ দীঘলীয়াকৈ মই কৰাই দিছোঁ নহ'লে আপোনালোকে বুজি নাপাব গতিকে HCF ইনটু A ইনটু B ইকুৱেল LCM এইটো সূত্ৰ লাগিব সংখ্যা দুটাৰ যোগফল ওলাবলৈ হ'লে আপোনালোকে এই দুটা ভালদৰে মন কৰিব গতিকে আমি আগতে কি ওলাই ল'ব লাগিব গসাগু গতিকে HCF টো আমি নাজানো 2 আৰু 3 টো জানো ইকুৱেল 54 দিয়া আছে লসাগু গতিকে 2 3 গুণে 6 লিখিলোঁ ইকুৱেল 54 দিয়া আছে 6 দি যদি আমি 54 কাটো ডাইৰেক্টলি 6 9 গুণে 6 9 ডাইৰেক্ট 9 বাৰ গৈ আছে গতিকে আমি গসাগু কিমান পাই গ'লো HCF কিমান পাই গ'লো HCF আমি কিমান পালোঁ HCF ডাইৰেক্টলি আমি 9 পালোঁ বুজিছে এতিয়া আমি গম পাই গ'লো যে গসাগুটো 9 এতিয়া আমি সংখ্যা দুটাৰ যোগফল ওলাবলৈ হ'লে কি কৰিব লাগিব চাওক আপোনালোকে সংখ্যা দুটাৰ যোগফল ওলাবলৈ হ'লে সদায় আপোনালোকে মন কৰিব যে HCF ইনটু A, HCF ইনটু কি হ'ব B এইটো আৰু এটা সূত্ৰ হৈছে গতিকে আপোনালোকে জানে যে আগৰটো শিকালো মই লসাগু ওলাবলৈ কেনেকা লাগে তাৰ সূত্ৰটো HCF ইনটু A ইনটু B ইকুৱেল LCM আছিলে তাৰ পিছতে আমি যদি সংখ্যাৰ যোগফল ওলাবলৈ তেনেহ'লে আমি প্ৰথমতে গসাগুটো ওলাই ল'ব লাগিব প্ৰথম সূত্ৰৰ মতে যদি সংখ্যা দুটাৰ যোগফল ওলাব দিয়ে তেনেহ'লে HCF ইনটু A HCF ইনটু B কৰি দিলে আমাৰ এনসাৰ ওলাই যাব গতিকে এইটো এটা শৰ্ট সূত্ৰ আপোনালোকে জাস্ট HCF ইনটু A HCF ইনটু B মুখস্থ কৰি ল'লে হ'ল আমাক যদি সংখ্যা দুটাৰ যোগফল বা পূৰণফল ওলাব দিয়ে গতিকে HCF আমি 9 পাই গ'লো চাওক এতিয়া কিমান ইজি লাগিব HCF কিমান পালো আমি HCF 9 পূৰণ A মানে কিমান 2 HCF কিমান পালো 9 পূৰণ B মানে কিমান 3 A মানে 2 এইটো দেখিছেনে আপোনালোকে আৰু B মানে কিমান 3 গতিকে 9 দুগুণে 18 আৰু ইয়াতে আমি যেহেতু যোগফল ওলাব দিছে আমি যোগচিন দি দিম 9 3 গুণে কিমান 27 গতিকে সংখ্যা দুটাৰ যোগফল ওলাব দিছে 8 7 15 2 3 4 45 হৈ আছে আমাৰ এনসাৰ কিমান ওলালে 45 গতিকে সংখ্যা দুটাৰ যোগফল ওলাব দিছিলে সংখ্যা দুটাৰ যোগফল হৈ গ'ল 45 গতিকে এনসাৰ নম্বৰ 4 টো হৈ যাব অপচন নম্বৰ 4 টো হৈ যাব ৰাইট এনসাৰ গতিকে আপোনালোকে সূত্ৰটো জানিলে চাওক আপোনালোকে এটা লাইন দুটা লাইন বা ডাইৰেক্টলি আমি 9 পালো গসাগুটোত 2 9 গুণে 18 9 3 গুণ 27 কুৱেশ্যনতে কৰিব পাৰে এনসাৰটো বুজিছেনে তাৰ বাবে আপোনালোকক কি লাগিব প্ৰেক্টিচ লাগিব বুজি পাইছে যদি বুজি পাইছে প্লিজ গাইজ আপোনালোকে লাইক কৰকচোন লাইক নকৰে আৰু বেয়া বেয়া কমেণ্ট কৰে বুজিছে কেইটামান আছে বহুত বেয়া বেয়া কমেণ্ট কৰে কিন্তু মোৰ ভিডিঅ' তেওঁলোকে সদায় চাই মই আপোনালোকৰ বাবেই কৰি আছোঁ ইমানখিনি তেনেহ'লে এবাৰ কিমান নম্বৰ কুৱেশ্যন গ'ল 2 নম্বৰ আৰু এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনেই হ'ব লসাগু গসাগু দুটা হৈ গ'ল আৰু আছে নেকি চাওঁ দুটা সংখ্যাৰ গসাগু দিয়া আছে ইমান এইটো গাইজ লসাগু গসাগুৰে কুৱেশ্যন হয় আৰু লসাগু গসাগুৰ কুৱেশ্যন দুটা আহিব চাব আপোনালোকে এটা সহজ আহিব আৰু এটা টান আহিব ইয়াতে আপোনালোকে মন কৰিব 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ কুৱেশ্যনটো কি সুধিছে এবাৰ চাওক ভালদৰে দুটা সংখ্যাৰ গসাগু দিয়া আছে ইয়াত লসাগু দিয়া আছে 45 না কিমান দিয়া আছে 48 নেকি গাইজ এইটো 48 দিয়া আছে দুটা সংখ্যাৰ গসাগু দিয়া আছে ইয়াত আৰু লসাগু দিয়া আছে 48 এটা সংখ্যা 24 হ'লে আনটো সংখ্যা কিমান এইটো কুৱেশ্যন যিমান পাৰ্চেণ্ট আপোনালোকে ল'ব পাৰে সিমান পাৰ্চেণ্ট লৈ লওক মুঠতে আহিবই বুজিছে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা মই 100% দিছোঁ মোৰ পিনৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিবই আৰু আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ যিমান আছে চব চেক কৰক এনেকুৱা ধৰণৰ কুৱেশ্যন এটা 100% আহিব আৰু আপোনালোকে ডাইৰেক্ট দিব এইটো কুৱেশ্যন বুজিছে ডাইৰেক্ট বহাব এতিয়া চাব কুৱেশ্যনটো কি সুধিছে আৰু যোনে যোনে জানে তেওঁলোকে কাটি দিব পাৰে আৰু আগৰ কুৱেশ্যনটো চাব পাৰে দুটা সংখ্যাৰ গসাগু দিয়া আছে 8 আৰু লসাগু দিয়া আছে কিমান 48 এটা সংখ্যা 24 হ'লে আনটো সংখ্যা কিমান গতিকে আপোনালোকে কি নিয়মত কৰে নাজানো মই আটাইতকৈ সহজ নিয়মটো কৰাই দিম আপোনালোকে ভালদৰে চাব বুজি পাইছে মই আটাইতকৈ সহজ নিয়মটো কৰাই দিম আপোনালোকে ভালদৰে চাব গতিকে আমাক কিমান দিয়া আছিলে 8 আৰু কিমান দিছে 48 গতিকে আমাক সংখ্যা ওলাব দিয়ে যদি লসাগু আৰু গসাগুটো দিয়ে দিছে গতিকে চাব আপোনালোকে যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল লিখিব পাৰে আপোনালোকে কেনেকুৱাকৈ লসাগু পূৰণ গসাগু HCF সমান সমান সংখ্যা দুটাৰ পূৰণফল গতিকে এটা সংখ্যা দিয়া আছে 24 আমি 24 লিখিম আৰু এটা সংখ্যা নাজানো গতিকে আমি হেতু x বুলি ধৰি থৈ দিম গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কি কৰি ইয়াতে ডাইৰেক্টলি বহাই দিম ৰখিব আপোনালোকে গতিকে LCM কিমান দিছে লসাগু বুজিছে লসাগু কিমান দিছে 48 দিছে কিমান দিছে 48 পূৰণ আৰু গসাগু 8 দিছে ইকুৱেল টু 24 আৰু x ডাইৰেক্ট পূৰণ কৰি দিছোঁ গাইজ 24x হৈ যাব বা আপোনালোকে এইটো ৰখক আৰু এক লাইন বনাই দিম বুজিছে
চাওক ভালদৰে বুজাইছোঁ মই যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল লাগিব যদিহে আমাক আনটো সংখ্যা ওলাব দিয়ে তেনেহ'লে আমাৰ লসাগু 48 আৰু গসাগু 8 দি আছে আৰু সিপানে এটা সংখ্যা আছিলে 24 আৰু এটা সংখ্যা আমি নাজানো x বুলি ধৰি লৈছোঁ গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ 24x কৰিব 48টো 24x কৰিব তাৰপিছতে 48টো পূৰণ 48 আৰু 8টো পূৰণ কৰি 24ৰে কাটি দিয়ে তেনেকুৱাকৈ অলপ দেৰি লাগে ইয়াতে চাব আমি ইমানেই কৰিম ইয়াৰ এনচাৰটো লাইনটো আমি ডাইৰেক্টলি কাটাকাটি কৰিম চাব 8 3 গুণে 24 ইয়াতে কাটি দিম আমি আৰু এক লাইন নবনাওঁ আৰু বুজিছে আপোনালোকে ডাইৰেক্ট এক্সটো ইপানে থৈ কিনি সিপানে হৰণ কৰি দিব একদম দীঘলীয়া হৈ যায় এনচাৰটো গতিকে আপোনালোকে সেইটো নিয়ম নল'ব আজিৰ পৰা ডাইৰেক্টলি কাটাকাটি যায় নেকি সেইটো চাব আমি এনেকুৱাকৈ কৰিব পাৰোঁ 8ৰে 24 কাটিলে 3 বাৰ গৈ আছে আৰু 3 দিয়ে আমি 48 কাটিলে ডাইৰেক্টলি আমাৰ 16 বাৰ গৈ আছে এনচাৰ ডাইৰেক্ট আমাৰ ওলাই গ'ল 16 কিমান ওলালে 16 কাটাকাটিটো বুজি পালে না আকৌ এবাৰ শিকাই দিছোঁ চাওক আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কেনেকুৱাকৈ ওলোৱা হয় অলপ বেলেগ ধৰণৰ 24x 48 পূৰণ কৰি 24টো ইপানে থ'লে xটো ইপানে থৈ 48টো ওপৰত নিকিনি 24টোৰে কাটিলে হয় আপোনালোকে এনেকাই কৰে কিন্তু আপোনালোকে ইয়াতে কৰিব এনচাৰটো 8 3 গুণ 24 3 দি যদি কাটো 48ক 3 দুগুণ 30 3 6 গুণ 18 গতিকে ডাইৰেক্টলি আমাৰ 16 বাৰ গৈ আছে কিমান 16 গতিকে এটা সংখ্যা যদি 24 হয় তেনেহ'লে আনটো সংখ্যা কিমান 16 আৰু অপশ্যন নম্বৰ 6 দ্য কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ কিমান 3 বুজি পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব সকলোৱে তেনেহ'লে নেক্সট এবাৰ কিমান গ'ল 3 এবাৰ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাই 4 নম্বৰ কুৱেশ্যনটো মন কৰিব টাইম এণ্ড সময় আৰু কামৰ বুজিছে সময় আৰু কামৰ এটা কুৱেশ্যনে লৈ আনিছোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পোৱা নাই বুলি কৈছিলে যোনে যোনে কৈছিলে তেওঁলোকে মোক আজি কমেণ্ট কৰিব লাগিব যে আজিৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন পালে কেতিয়াও নোৱাৰাকৈ নাথাকোঁ কাৰণ এনেকুৱা ধুনীয়া নিয়মত শিকাই দিম আপোনালোকে চাব যে নকওঁ আৰু মই আপোনালোকে নিজে লাইক কৰিব চাব ইয়াতে কুৱেশ্যনটো কি সুধিছে আৰু তাৰ আগতে এটা কথা কৈ দিছোঁ আপোনালোকক যদি জিকে লাগে তেনেহ'লে মই 75% অফাৰত দি আছোঁ 75% অফাৰত বুজি পাইছে নোটছ পাব আছামিজ মিডিয়ামত এতিয়া কৈ দিছোঁ PDF নাই মই বনাব মানে নাই বনোৱা আছিলোঁ মই এতিয়া টাইম নাই পোৱা আৰু যে যদি আপোনালোকক PDF নোটছ লাগে তেনেহ'লে 75% অফাৰত মই 49 দি আছোঁ অনলি আছাম জিকে আছামিজ মিডিয়ামত যদিহে লাগে তেনেহ'লে এইটো নম্বৰত মোক মেছেজ কৰি দিব ফোন নকৰিব 6002715182 বুজি পাইছেনে 6002715182 মোক আপোনালোকে এটা হাই বুলি দি দিব আপোনালোকক মই স্কেনাৰখন পঠাই দিম আপোনালোকে পে' কৰি দিব আৰু মই আপোনালোকক লগে লগে মই নোটছবোৰ দি খেদাম এই কুৱেশ্যনটো যেনেকুৱাকৈ বনোৱা আছে তেনেকুৱাকৈ আছে বুজি পাইছে তেনেহ'লে আমাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আৰু যাক যাক লাগে তেওঁলোকে মেছেজ কৰিব নহ'লে এনেই আপোনালোকে মেছেজ কৰি থাকে নলয় চলয় মোৰো টাইমটো নষ্ট কৰি থাকে ইয়াতে চাব কুৱেশ্যনটো কি সুধিছে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে বুজি পাইছেনে এটা কাম 10 দিনত সম্পূৰ্ণ কৰে আৰু বিয়ে 15 দিনত কৰিব পাৰে মানে এটা কাম 10 দিনত বিয়ে 15 দিনত কৰিব পাৰে দুইজনে মিলি কিমান দিনত কামটো কৰিব ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন গাইছ আপোনালোকে নকওঁ আৰু চাব কুৱেশ্যনটো ভালদৰে পঢ়ি লওক আপোনালোকে এইটো মই মুছি দিছোঁ এটা কাম 10 দিনত আৰু বিয়ে 15 দিনত গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ একো কৰিব নালাগে ডাইৰেক্টলি আপোনালোকে 10 আৰু 15ৰ লসাগু ওলাই ল'ব লাগিব প্ৰথমতে গতিকে লসাগু ওলাবলৈ আপোনালোকক মই শিকাইছিলোঁ তথাপিও এবাৰ শিকাই দিছোঁ কেনেকুৱা ওলাই শ্বৰ্ট ফৰ্মত আমি 10 আৰু 15ৰ লসাগু ওলাব লাগে গতিকে আমি ইয়াক যদি কাটো তেনেহ'লে 30 হ'ব আমাৰ লসাগু তথাপিও মই কৰি দিছোঁ আমি যদি ইয়াতে কাটো 5ৰে 5 2 গুণ 10 5 3 গুণ 15 2ৰে কাটিম 2 গুণ 2 আৰু 3টো নাযায় গতিকে আমি 3টো তলত লৈ দিম বুজিছেনে এতিয়া চাব 10 আৰু 15 লসাগু লাগে এনে শিকাই দিছোঁ আপোনালোকে জানো তথাপিও 5ৰে কাটিলে 10ক দুবাৰত যায় 5ৰে কাটিলে 15ক 3 বাৰত যায় গতিকে এবাৰ 2 আৰু 3 থাকিলে 2ৰে 2ক এবাৰ যায় আৰু 2ৰে 3ক 3 বাৰ যায় 2ৰে 3ক নাযায় গতিকে 3টো নমাই লৈ আনিলোঁ এতিয়া আমি 3ৰে কাটিম বুজিছে 3ৰে আমাৰ একবাৰ হৈ গ'ল 5 2 গুণে 10 10 3 গুণ 30 গতিকে আমাৰ লসাগু কিমান ওলালে আপোনালোকে পূৰণ কৰি দিলে হ'ল 5 পূৰণ 2 পূৰণ 3 আৰু আমাৰ কিমান হৈ যাব লসাগু 30 বুজিছে লসাগু কেনেকুৱা ওলায় যদি নাজানে আগৰ ভিডিঅ' চাই ল'ব গতিকে আমি টোটেল কামটো প্ৰথমতে ওলাই ল'ব লাগে মানে টোটেল কাম মানে লসাগুটো ওলাই ল'লেই হ'ল গতিকে 10 আৰু 15ৰ আমাৰ কি কয় গাইছ লসাগু হৈ গ'ল 30 মানে টোটেল কাম হৈ গ'ল আমাৰ 30 বুজি পাইছে গতিকে এটা কাম কিমান দিনত কৰে বুলি কৈছে এটা কাম 10 দিনত কৰে আৰু বিয়ে কিমান দিনত কৰে বুলি কৈছে বিয়ে 15 দিনত কৰে গতিকে এতিয়া দুয়োটাই মিলি কিমান দিনত কৰিব সেইটো আমাক ওলাব দিছে গতিকে এটা কাম 10 দিনত কৰে তেনেহ'লে এদিনত কেইটা কাম কৰে আমি প্ৰথমতে সেইটো ওলাই লাগিব যদি এদিনত কিমানটা কাম কৰে সেইটো ওলাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব টোটেল কামটোৰ লগত 10 দি কাটি দিলেই হৈ গ'ল গতিকে এদিনত
এটা কাম কৰে এদিনত 10টা কাম কৰে তেনেহ'লে এদিনত কেইটা কাম কৰিব গতিকে টোটেল আছিলে 30 টোটেল কাম 30 লসাগুটোৱে টোটেল কাম হৈ যায় গতিকে টোটেল কাম 30 তাৰপিছতে আমি 10ৰে কাটি দিম গতিকে এদিনত কেইটা কাম কৰিব 10 3 গুণে 30 গতিকে এদিনত 3টা কাম কৰিব এলৈকে বুজি পাইছেনে টোটেল কামটো প্ৰথমতে ওলাই ল'ব লাগে গাইছ আমি টোটেল কাম কিমান পালোঁ 30 গতিকে এটা কাম 10 দিনত কৰে গতিকে এদিনত কেইটা কাম কৰিব আমি সেইটো ওলাই ল'ব লাগিব প্ৰথমতে গতিকে যদি 10টা কাম কৰে তেনেহ'লে 10 30ক কাটি দিয়ক টোটেল কামৰ লগত কাটি দিয়ক তাৰপিছতে ওলাই যাব আপোনালোকৰ এদিনত কেইটা কাম কৰে 3টা গতিকে বিয়ে 15 দিনত কৰে গতিকে টোটেল কাম আছিলে 30 আৰু যদি 15ৰে কাটি দিওঁ তেনেহ'লে 2 হ'ব বিয়ে এদিনত 2টা কাম কৰে আৰু এদিনত কেইটা কাম কৰে 3টা কাম কৰে গতিকে দুইজনে মিলি এদিনত কেইটা কাম কৰে 3 + 2 = কিমান হৈ যাব 5 গতিকে দুইজনে মিলি এদিনত কেইটা কাম কৰে 5টা কাম কৰে গতিকে আমাক ওলাব দিছে যে কিমান দুইজনে মিলি কামটো কৰিলে কিমান দিন সময় লাগিব এলৈকে বুজি পাইছেনে আপোনালোকে যে এদিনত 10টা আৰু বিয়ে 15টা গতিকে টোটেল কাম 30 10ৰে 30 কাটিলে এদিনত 3টা কাম কৰে আৰু বিয়ে এদিনত 2টা কাম কৰে গতিকে দুইজনে মিলি এদিনত 5টা কাম কৰে গতিকে আমি দুইজনে মিলি কামটো কৰিলে কিমান দিন লাগিব বুলি কৈছিলে গতিকে 30 আছিলে টোটেল কাম আৰু আমি দুইজনে মিলি এদিনত 5টা কাম কৰে গতিকে 5ৰে 30 কাটিলে কিমান হয় 6 গতিকে দুইজনে মিলি কামটো 6 দিনত কৰিব বুজি পাইছেনে 6 দিনত কৰিব যদি আপোনালোকে বুজি পোৱা নাই আগৰ মোৰ সময় আৰু কামৰ ভিডিঅ' এটা আছে মোষ্ট ইম্পৰ্টেণ্ট তাত চাই ল'ব আপোনালোকে খুব ধুনীয়াকৈ কৰোৱা আছে আজি প্ৰেক্টিছ কৰোৱাৰ বাবে মই অলপ স্পীড লৈ গৈছোঁ কিয়নো আপোনালোকে আগৰ ভিডিঅ' যে চাইছেই তেনেহ'লে ইয়াতে কিমান গ'ল 4 আৰু গাইছ এই নোটছবোৰ লৈ লওক বুজিছে কোনো নিদিব আপোনালোকক 49ত 75% অফাৰত আপোনালোকক 49ত জিকে কোনো নিদিয়ে মই বুলিহে দি আছোঁ বুজি পাইছে লৈ লওক যদি নলয় আৰু পিছত মোক নক'ব আৰু দাম বঢ়াই দিম পিছত গাইছ বেয়া নাপাব আপোনালোকে গ্ৰেড 4ৰ বাবে দাম বঢ়াই দিম বেছিকৈ তেনেহ'লে আজি 4 এবাৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ইয়াতে গাইছ 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব 5 নম্বৰ কুৱেশ্যনটো কি সুধিছে 5 নম্বৰ কুৱেশ্যনটো চাওক পৰীক্ষা এটাত 70% মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত আহিছিলে পৰীক্ষা এটাত 70% ল'ৰা ছোৱালী পাছ কৰিলে যদি 150 জন ল'ৰা ছোৱালী ফেল কৰে ইয়াতে কৰিলে বা ফেল কৰিলে ইয়াতে ৰডল কাটি দিয়ক এটা পৰীক্ষাত মানে গাইছ 70% ল'ৰা ছোৱালী পাছ কৰিছিলে 70% তাৰপিছত তাৰ ভিতৰত 150 জন ল'ৰা ছোৱালী ফেল কৰিলে তেন্তে কিমানজন ল'ৰা ছোৱালী পৰীক্ষাত বহিছিল টোটেল ওলাব লাগে টোটেল কি ওলাব লাগে টোটেল কুৱেশ্যনটো আকৌ পৰিছে যিহেতু বহুত দীঘলীয়া কুৱেশ্যন এটা পৰীক্ষাত 70% ল'ৰা ছোৱালীয়ে পাছ কৰিলে আৰু 150 জন ল'ৰা ছোৱালী ফেল কৰিলে টোটেলটো ওলাব লাগে ন গাইছ এতিয়া চাব টোটেল পাছ কৰাৰ সংখ্যা কিমান 70% কিমান পাৰ্চেণ্ট চাওক যিকোনো বস্তুত আপোনালোকে সকলোৱে জানে 100% ধৰি লওক আপোনালোকৰ শ্ৰেণীত বা আপোনালোকে সৰুতে পঢ়া স্কুলৰ শ্ৰেণীত 10 জন ষ্টুডেণ্ট আছিলে সেই 10 জনে আপোনালোকৰ 100% হ'বনে নাই মানে যিকোনো বস্তুৰ 100% হয় বুজিছেনে ধৰক আপোনালোকে গাড়ী এখন কিনিলৈ আনিলে কিমান হাজাৰত 50,000ত সেইটো আপোনালোকৰ 100% হৈ গ'ল মানে ইয়াতে পাছ কৰাৰ সংখ্যা কিমান পাৰ্চেণ্ট পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা 70% যদি হয় তেনেহ'লে ফেল কৰা ল'ৰা ছোৱালীৰ সংখ্যা কিমান হৈ যাব 30% বুজি পাইছেনে যদি পাছ কৰে 70% তেনেহ'লে ফেল কৰিব কিমান পাৰ্চেণ্ট 30% কিমান পাছ ফেল কৰাৰ সংখ্যা কিমান হ'ব শতাংশ 30% ফেল কৰিব আৰু এই 30%টো কিমানজন বুলি কৈছে সেই 30%টো 150 জন বুলি কৈছে ইয়ালৈকে বুজি পাইছেনে গতিকে ফেল কৰিছিলে 70% তেনে পাছ কৰিছিলে 70% তেনেহ'লে ফেল কৰিব 30%নে দিছেতো 100%ই গতিকে এই 30%টো কিমানজন ফেল কৰা ইয়াতে দিয়া আছে 150 জন গতিকে কিমানজনৰ 150 জন গতিকে এতিয়া আমি কি ওলাব দিছে কিমানজন ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিছিল সেইটো ওলাব লাগে বাস ইমানেই গতিকে ইয়াতে আপোনালোকে টোটেল ওলাবলৈ কি কৰিব লাগিব চাওক ভালদৰে মন কৰিব আমি তলত ইয়াতে কি দিম আমি তলত ইয়াতে তলত আমি কি দিম 30% বুজিছেনে যদি টোটেল ওলাব দিয়ে তলত 30%টো দিম ওপৰত কিমান আছিলে ফেল কৰা সংখ্যা 150 জন আৰু শতাংশ 100 লগত কৰিব লাগিব যেহেতু আমি পাৰ্চেণ্টেজত ওলাব লাগে ইমানখিনি বুজি পাইছে না গাইছ ছুটি অংক কিন্তু
ভালদৰে বুজি ল'ব অলপমান প্ৰেক্টিছ নকৰিলে গণ্ডগোল লাগি যাব পৰীক্ষাত এটাত 70% ল'ৰা ছোৱালী পাছ কৰিলে লিখিছোঁ তাৰপিছতে 30% ফেইল কৰিব লাগিব তেতিয়াহে 100% হ'ব 30% আকৌ 150 জন দিয়া আছে গতিকে আমি টোটেল ওলাব লাগে তলত 30% ৰাখিছোঁ আৰু 30% কিমানজন আছিলে 150 জন লিখিছোঁ আৰু পূৰণ 100 সাইডত গতিকে আমি যদি কাটো তেনেহ'লে ইয়াৰ এটা শূন্য কাটি দিছোঁ বুজিছেনে ইয়াৰ এটা আৰু ইয়াৰ এটা শূন্য কাটি দিছোঁ বুজি পাইছেনে আপোনালোকে ইয়াৰ এটা শূন্য কাটিলোঁ ৰখিব চিন কালাৰটো বদলাই দিওঁ আমি ইয়াৰ এটা শূন্য কাটি দিছোঁ আমি যদি 3 দি 5ক কাটো তেনেহ'লে 3 5 গুণে 15 কিমান পালোঁ 3 5 গুণে 15 আৰু 15 আৰু যদি 100 পূৰণ কৰি দিওঁ তেনেহ'লে 500 গতিকে টোটেল ল'ৰা ছোৱালী কিমান আছিলে পৰীক্ষাত বহা 500 জন গতিকে আমাৰ এনসাৰ হৈ গ'ল কিমান 5 নম্বৰটো ইয়াতে 4 হ'ব লাগিছিল অপশ্যন নম্বৰ 4টো হৈ গ'ল আমাৰ ৰাইট এনসাৰ বুজি পাইছেনে আপোনালোকে বুজি পাইছে যদি কমেণ্ট কৰকচোন ইমান ধুনীয়াকৈ শিকাই দিছোঁ আপোনালোকে তথাপিও ইমান বেয়া কমেণ্ট কৰে আপোনালোকৰ বাবে কৰি আছোঁ কোনো বহুত ল'ৰা ছোৱালী আছে মোক ভাল পায় তেওঁলোকে বেয়াকৈ কমেণ্ট কৰিলে ৰিপ্লাই কৰিও দিয়ে খুব ভাল লাগিছে তেওঁলোকক যাতে আপোনালোকে এনেকুৱাই মটিভেট কৰে মোক আৰু মই আপোনালোকৰ বাবে ভিডিঅ' বনাই গৈ থাকিম বুজিছে মোৰ একো নাযায় বেয়াকৈ কমেণ্ট কৰিলেও কিন্তু অলপ বেয়া লাগে আৰু তথাপিও আজিলৈ সামৰিছোঁ দিয়ক গাইজ আৰু লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই